কৃষ্ণ প্ৰভু ৰাতিপুৱা চাওঁ কৃষ্ণ দিনটো ভালে ভালে যাওক বোৱাৰী তামোল এখনকে লৈ আনিছোন খাই লওঁ আন ধৰি টুপুকি আছনে বাৰু আছো তই কাইলৈ গৈছিলিগে নহয় বাৰ্থডে কথা কলি আৰু কনো ঘৰ ৰ'ব পাৰি মন নকৰিলা অকলে অকলে কি কৰিলো গুচি ভালে কৰিলি মই বাৰ্থডে মাতিমকে যাবলৈ সেই ডাঙৰজনী বোৱাৰী গাটো ভাল লগা নাই মাকৰ ঘৰলৈ পঠিয়াই দিলি মাকৰ ঘৰলৈ গৈছে সৰুজনী বোৱাৰী আছে বোৱাৰী এজনীক মাতি থাকিলেও নুশুনে গম পাইছো তেতিয়া ভিতৰৰ পৰা এই ডাঙৰজনীয়ে মোক ইমান আপতাল কৰিলে ঐ এতিয়া এইজনীয়ে আকৌ চাহখনকে দিব লাগে নে তামোল এখনকে দিব লাগে নে এতিয়া ৰাতিপুৱা আছে মই ধূপ চুপ জ্বলাই মেলি লৈছো তাই চাহ একাপ দিব লাগে সেইকাৰণে এতিয়া মই তামোলকে এখন খুজিছো জাতমান দিবি ধৰিলে তাকে কেনেকৈ বোৱাৰী বৰ গৰম উঠিছে ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই অ' সেয়া বোৱাৰী আহিলে তামোল এখন খাই লওঁ তামোল খাই আহিছিলোঁ পিছে দে এখন চাওঁ মই তামোল এখন খাই লওঁ দে এই ৰাতিপুৱা তামোল হেৰি চাহ পানী এগিলাচ খাই লৈ পেলাই তামোল এখন খাওঁ তেতিয়াহে মোৰ ভাল লাগে ডাঙৰজনী বোৱাৰী অভ্যাস এটা কৰালে এই ঠাণ্ডা পানী এগিলাচ খাবলৈ দিয়ে সদায় সদায় হেৰি সৰু বটাটো লৈ যাবি দেই মই সেই পতকা ভিতৰৰ পৰা আহিছোঁ দেই পইতা ভাত আছে নোখোৱালৈকে মই দিনটো মোৰ ভালকৈ নাযায় দেই ভাত খালে নাই ভাত খালোঁ শাহুজনী ভাল নহয় একো ডাঙৰজনীকে ভাল পাই মোক দেখিবই নোৱাৰে সেইকাৰণে বৰকৈ কাম বন কৰি নিদি নকৰোঁ নহয় মই নকৰি অকল শুয়ে কি দৰকাৰ মানে এতিয়া বুঢ়ী বা গাভৰু গৈ আছে কৰিব পাৰে কৰিব পাৰে আকৌ মই কৈছোঁ নকবি একো নাপাওঁ অঁ মই দেখিবই নোৱাৰোঁ লাগি যাবি সমানে সমানে লাগি যাওঁ নহয় আকৌ ভালকৈ লাগি আগতে যদি কম দিছিলি তোক দেখিব নোৱাৰে তেতিয়া পাতেই দিবি আকৌ নিদিম নহয় মানুহটোক লগাই দিবি নেকি লগাই দিওঁ নহয় বিশ্বাসমান দিব লাগে নেমাৰিবি বাৰু হ'ব আপুনি বহকচোন দেই ভালকৈ ল'ব নহয় ঘৰত খণ্ড কলি কণ্ড বহিছ কি কৰিছিলি তই এই হেৰি এই গোঁসাই ঘৰ চাকি গছ জ্বলি আছে ন চাই আহিলোঁ অঁ বোৱাৰীজনী পিছত ভাল নহয় ভাল নহয় নহয় একো কাম বন এখন নাজানে কৰিব তই এটা বুঢ়ী হ'লে এটা তাইক কৰিবলৈ কবি আকৌ তই কেলৈ মই নকৰোঁ নহয় ময়ো নকৰোঁ তাই নকৰে ময়ো নকৰোঁ তই চাবি মই লাৱে লাৱে পানী খোৱাবি সেই এইটো কি কয় চেপেটি নেকি সেইজনী নামটো আছিলে মাকৰ নামটো অঁ কিবা এটা আছিলে এইবোৰ আমাৰ নাম মুখতে নাহে এখন কি কিবা এটা আছিলে অঁ তাই জীয়েক মুখত নোবা এইখনত নোবা এই অট্টালিকাখনত নোবা ঠাই পাবহিনে তাই ভাবিছে তাইক মই সিটো ক পুৰা লগাই সেইটোকে কৰিম কি দৰকাৰ ইমান ফেচিলিটি দিব নিদিওঁ মই নিদিওঁ তই চাই থাকিবি কেতেকী মই এক লাৱে লাৱে পানী খুৱাম ঠিক কৰিছে অকণমান দিবি কিন্তু এজনী ভাল দেখা নাই দিম চাউল পালে দিম কাম বন নকৰিলে বেছি উদলা পোলা কৰিব ফটৰ লগাই দিম মই মেখেলা দাঙি দৌৰিব মাকৰ ঘৰলৈ কথা ৰুবলৈ পঠিয়াই দিবি আকৌ হাজিৰা লগাইছে যে কি কৰিবি আৰু এতিয়া এইজনী বোলে বৰ ভালকৈ নেজানো সেনেকৈ আকৌ এইবোৰ শাৰী পাতি ৰোৱা যদি শাৰী পাতি বোলে নেদায় হেনো বোলে এইখন যাবলৈ বোলে বৰ ততপত হ'লেও অ'ত এগোচা দিয়ে ত'ত এগোচা দিয়ে হ'লেও পঠিয়াবি খুব ৰ'দ দিব যে ৰ'দ দিয়া দিনা পঠিয়াবি বৰ গৰম হেৰি নহয় একদম আজি ইমান বগা বগা লাগিছে মুখত কিবা কি সানি আহিছ চাগে দেই অঁ বোৱাৰী ভিতৰত সেই ফেকা সেইবোৰ এৰি থৈ গৈছিলে আকৌ মই পেটৰ সানি আহিছোঁ তই যাবি তোকো কৰি দিম হয় নেকি সেইটো কি সানি দিলে বগা হৈ যায় মোক বগা বগা নালাগে অঁ সেইটো কাৰণে মই চাই আছোঁ তোলে বগা হৈছে লাগিছে তোক একদম গাভৰু লাগিছে তোৰ দুজনী বোৱাৰী বুলি নকয় আকৌ দেই নকয় তোৰ চফা পিন্ধাবলৈ দেচোন মই এজনী মই আকৌ বগা নেদেখোঁ নহয় তই অকণমান নেদেখিলোঁ ভাল লাগিছে চচমাযোৰ অঁ মোক কেনেকৈ লাগিছে বাৰু ভালকৈ দেখাই নাই নহয় আকৌ মই এতিয়া তোৰ মোৰ চচমাখন লৈ ল'লি ভালকৈ চা মোকে দি দে নহ'লে এইটো মই নেদেখোঁ তোক দি দিবলৈ তেতিয়াহ'লে পিন্ধ তই মই এইখন পিন্ধিলেহে দেখোঁ মই এইযোৰ আনিব লাগিব অঁ এইবাৰ অৰুণোদয় পইচা পালে এনেকুৱা আনি ল'বি
আনি ল'বি মই আকৌ চকুৱে দেখোঁ নহয় তই দেখ আকৌ ফানা গ্লাছ নে কি ফানা গ্লাছ চানগ্লাছ নে কি সেইখন আমাৰ বোৱাৰীজনীয়ে কেতিয়াবা সেই স্কুটিত গ'লে মানে সেইখন পিন্ধি যাম মই কওঁ সেইখনো কেলৈ পিন্ধি যাওঁ তেনেকুৱা এখনেই আনি ল'ম সেইখন কিবা কোলা কোলা দেখি কোলা এযোৰকে আনি ল'ম মই সেইখন তাই কোলা এখন লৈ যায় কোলা এখন পিন্ধি যায় বাৰ্থডেটো কি হ'ব বাৰ্থডেটো পাতিম তই আকৌ ঘূৰি আহিবি বুলি গম নাপাওঁ মই তোৰ ওচৰলৈ যাম বুলিয়ে ভাবিছিলোঁ মাতিবলৈ মই আকৌ তহঁতৰ আকৌ বাৰ্থডে আজি বুলিয়ে ভাবিছিলোঁ ভালে কৰিলি কালি কোৱা নাই আজি পাতিম বুলিয়ে কৈছিলোঁ তাৰপৰা আকৌ হেৰি গধূলিকে পাতিম গ'ব বোলে হেৰি ল'ৰাটোৱে আকৌ হেৰি হায়দৰাবাদত আকৌ কাম নকৰে নাই দৰমহাটো পোৱা নাই দৰমহা বোলে হেনো সেই 12টা বজাৰ পাছৰ পৰাহে ভৰাই সেই বোলে 12টা বজাৰ পিছৰ পৰাহে ভৰাই তাৰপৰা আকৌ ঘৰলৈ কৈছে বোলে ডাঙৰজনী বোৱাৰী গাটো ভাল লগা নাই তাৰপৰা বোলো যা তেতিয়াহ'লে মাৰ ঘৰ আগে তাৰপৰা আকৌ সৰুজনীয়ে ইমান এটা নাজানো নহয় তাই ডাঙৰজনী বোৱাৰী অকণমান ঘৰতে কেইদিনমান থাকিব এইজনী বোৱাৰীয়ে কাম কৰে তাকে কাম কৰাব লাগিব মোবাইলটো আকৌ সেইবোৰ কৰি থাকে ঐ সৰু বোৱাৰী তোক মই ভাত বনাবলৈ কৈছিলোঁ নে ভাত বহাই থৈ আহিছোঁ সেইবোৰকে দেৰি যাব যা আকৌ ভাত বনাগে মোৰটো খাব দেই তোৰ মুখ আগতে এতিয়া দেখিলি সেইটোকে কৈছে অকল মোবাইল মাৰি দিম মই ক'ৰবাত কৈ দিবি আছে ঠিক নাই দেই মোক এই ভাত নোখোৱাব যেন পাইছোঁ ডাঙৰ বোৱাৰী ইমান ধুনীয়াকৈ খোৱালে বোৱালে মই মানুহজনী অকণমান ভাল হৈছিলে এই দুদিন অকণমান খিনালো নাই খিনালো হয় মই ভাতৰ চচটো চাই থৈ আহিলোঁ কি কি বনাইছে এইজনী গৰু দানা অকণমান লিখাকৈ অকণমান বনাই দিব এতিয়া যাওঁ নহ'লে দি দিবি দিবলৈ তাতে দিম মই চৌকাটোতে মোৰ ভাই মই যাম তোক কিবা কৰিলে যাওঁ দেখিবলৈ মন নাই মই কেনেকুৱা কৰিম আপুনি যি বৰ ধুনীয়া লাগিছিলে মেকআপ বোৱাৰী ভগৱতী মেকআপ পাতে সানি যাবি আকৌ মই মাতিছোঁ বুলি নকওঁ মনে মনে নিদিলেও নাই শুই তেতিয়া গুচি দিবি নেমাৰিবি মাৰিলে বেয়া কথা বহিছ গানটা লগাইছিলা বৰ ভাল লাগিছিলে শুনিবা আমাৰ নাই মই শুনিছিলোঁ অকণমান শুনিছিলোঁ ভাতকেইটা নমাই থৈ আহিছোঁ এতিয়া যে অহাৰ পৰা মোবাইলটোকে লগাই আছে মোক কৈছোঁ মায়ে শুনিব বোলো বন্ধ কৰি তহঁতৰ ভাত বনাগে যা তাই কৈছে বোলে অকল ভাততে লাগি থাকিম ভিডিঅ' বনাই হওক বুলি নাই কৈছে মই দুই কালত বোলো ভাতবোৰ গোটেই ফেন উঠি গ'ল ফেটফেটীয়া হৈ গ'ল খাব এতিয়া সেইকাৰণে মই মোবাইলটোকে চাই আছে মোবাইলটোকে লগাই আছে মোক কৈছে বোলে সেই আপুনিও বনাওক বোলে ভিডিঅ' মই নবনাওঁ দেই মই নবনালোঁ পাই নবনাওঁ ভাত বনাই থৈছোঁ মাক কৈছোঁ দেখা বোলো বোৱাৰীজনীয়ে বোলো হেৰি ভাল বোলো কামে মায়ে সেই ডাঙৰ বাৰীকে দিছে তাত মোক দেখিবই নোৱাৰে হয় নি তই আকৌ হেৰি কাম বন জান যে কৰিব আপুনি কিবা ঘৰত শিকি আহিছিলে নি কাম বন ঘৰত নাই শিকা তেতিয়াহ'লে কেনেকৈ কৰিব পাৰোঁ হ'ব তহঁতি তহঁতি ভিতৰলৈ লাগি যা তই ভিতৰলৈ লাগি যাওঁ আপুনিও কাম নহয় যে অথনি মোৰ ফালে মাতিছোঁ এতিয়া মই আপুনি মাতিছোঁ আপোনাক হৰি মই সেইবোৰ যে তহঁতৰ লগৰী দুজনী কাৰণে মই কিবা ৰাখিম নাই মই শুনিছোঁ নহয় লাগিছে
জানো কি হ'ল এতিয়া আপুনি মোৰ ফালে কৈছিলে এতিয়া আকৌ মাৰ ফালে মাতিছে আপুনি ক'লে হ'ব নি মই তোৰ কথা যে বেয়াকৈ কেতিয়াও কোৱা নাই কচোন মই এতিয়া কাৰো কথা ক'ব আপুনিয়ে ক'লে বুলি এতিয়া আপোনাক বোলে এতিয়া আপুনিয়ে কৈছে আকৌ কৈছিলি বোলে এইটো কেনেকৈ ৰিক্স বনাই পেলাই চাওঁ বুলি তেনেকুৱা মোৰ লগত এইবোৰ তুই মই নথৈ দিবা আকৌ বোৱাৰী ছোৱালী আপুনি কেতেকে ক'বলৈ মোক ক'ত সাহস পালে কথা ক'বলৈ মোৰ বোৱাৰী দুজনী খেদি থৈছে বেছি কথা নকবি আপোনাৰ বোৱাৰী লগত মোক পাৰিব নি মোৰ মানুহটোৱে খুৱাইছে পিন্ধাইছে আপুনি ক'বলৈ ক'ত মানুহৰ লগত মানুহৰ লগত বেছি কথা নকবি সেইকাৰণেতো আপোনাৰ বোৱাৰী লগত মিলিব নোৱাৰিলে ঐ তই ভিতৰলৈ যা মোবাইলত কেনেকৈ আছিলে দেখিলোঁ নহয় মই এইজনী এখন মুখ মানে এখন মুখ মুখ এখন নহয় এখন মাকে শিকাই পঠিয়াইছে লাও পাত কচু পাত সি নেকি খুদা এটা ভালকৈ দেখিলা আপোনাক এইবুলি মানুহটোৱে হওক মই ডিঙিতে ওলমাই পঠিয়াই দিম যামগৈ দিয়ক ইয়াত যামগৈ আগতে আহি তাৰমানে ইয়াত ইমান সন্মান পোৱা এতিয়া সন্মান নোপোৱা হ'লো সেই সন্মান পাবলৈকে আপুনি কৈছে শিকি ল'বিচোন ডাঙৰ বাৰী যাওক ডাঙৰ বাৰী হেৰি কৰি নকয় কয় আকৌ তোৰ ঘৰলৈ মই আজি অহা দিন নহয় তই আহিবি যাম নেৰাখাবি তোৰ ঘৰলৈ মই আগৰ পৰা আহোঁ গম পাইছ নে মানুহ নাহিলে হ'ব মা এইবোৰ লগত থাকি নাথাকিব ন তেতিয়া বৰ দুখ পালোঁ তোৰ ঘৰলৈ মই আজিৰ পৰা কেতিয়াকি নাহোঁ দেই তই এইবোৰ কথা নুশুনিবি আহিবি তই আগতে যেনেকৈ আহ এতিয়াও আহিবি ডাঙৰ কৰি আহিলক ৰ এই কলা ভালকৈ খাম এতিয়া তই যোৱাৰ পিছতো দিম নহয় মই আজি বাৰ্থডে খাবলৈ নাথাকোঁ তই যাওঁগৈ আহে অকণমান দেৰিকৈ আহিবি নাই নাহোঁ আৰু পিছত মোক তিতা টেঙা কেঁচাতে খুৱাই দিলে দেই তোৰ ঘৰ এইজনী বোৱাৰী মই কৈছোঁ নহয় এইবোৰ গাত কথা নাই লগা বেচা নেপাবি মই যাওঁগৈ আৰু দেই মোৰ এই মতাটোৱে এনেকৈ তোৰ ঘৰ বোৱাৰীৰ লগত কাজিয়া লাগিলে মোকো ঘৰৰ পৰাই খেদিব মই যাওঁগৈ দেই যা নাই দেই ইমান লেতেৰা বোৱাৰী এইটো দেখা নাই দেই আজিকালি বাহুনীয়ে খুৱাই দিব লাগে ধৰি লাগি দেখা নাই আহিব ৰাতিপুৱাই আঘৰ কথা তাঁত লগাব ডাঙৰ কথা তাঁত লগাব সেইবোৰ শান্তি নাই শান্তি নাই মাকৰ কথা ইমান ভালকৈ মাৰ কথা ইমান ভালকৈ ৰাখিব নিজৰ মোৰ নিজে খাইছোঁ নিজৰ মোৰ নিজে খাইছোঁ উপায় নাই এনেকুৱা শাৰীটো গৈছিলে শান্তি নাই দেই এইবাৰ যামগৈ এইবাৰ যামগৈ আহিছোঁ এইবাৰ যামগৈ নাহোঁ আৰু হাৰিছোঁ পেলাইছে যামগৈ আকৌ এতিয়া কাপোৰ এটা ধুবলৈ আছে মোক সেই কেতেকে লগাই থৈ গৈছে নহয় এই ঘৰ সাৰি নিলে যাব পেলাই থৈ যাবলৈ এতিয়া পাইছে আৰু সাৰিব কিমান সাৰিব মই পেলাই গৈ থাকিম যাব এতিয়া আকৌ কি কৰিছে চাই লওঁ এতিয়া ময়ো কৰিম নহয় বাচ্চাকে ভাত বনাবলৈ আছে কিমান গৰম উঠি গৈছে মানুহ একেজনীহে কিমান কৰিম এইবুলি আকৌ বিচনা পাইছে ৰ আৰু বিচনাখন এইমাত্ৰ পাৰি থৈ গৈছিলোঁ কোনে গুচালে এয়া কেতেকীয়া মাক লগাই থৈ গ'ল শান্তি নাই নিজৰ বোৱাৰী দুজনী খেদিলে এতিয়া আমাৰ এইজনীকো লগাই থৈ গৈছে মই গুচি যামগৈ নহয় নাথাকোঁ নহয় কিমান হয় ইয়াত থাকিবি এইবাৰ যামগৈ শান্তি নাই এতিয়া আকৌ ভাতগাল বনাবলৈ আছেই হ'ব এই 2 নম্বৰ খণ্ডটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব